গাইস আজি ভিডিওটো আগৰ ভিডিওতকৈ অলপমান বেলেগ হ'ব মানে আজি মই কম খেতি বিজনেস আৰু এই চাকৰিৰ ওপৰত তাৰ আগতে আমি ভিডিওটো আৰম্ভ কৰি লওঁ ওয়েলকাম টু মাই চেনেল আসামিজ এগ্ৰিকালচাৰ ট্ৰিক্স আজি ভিডিওটো আগৰ ভিডিওতকৈ সম্পূৰ্ণৰূপে বেলেগ আজি মই কম্পেয়াৰ কৰি দিম বিজনেস চাকৰি আৰু খেতিৰ মাজত আমি খেতি কৰিলে কি পাওঁ বিজনেস কৰিলে কি পাওঁ আৰু হেৰি কৰিলে কিমানখিনি সময় কোড দিলে আমাৰ প্ৰফিট বেছি হেইটো কম এই ভিডিওটো মাত্ৰ আমাৰ নিচিনা মিডল ক্লাস ফ্যামিলি ভাই প্ৰথমতে মই চাকৰিৰ ওপৰত কম ধৰা আমি চাকৰি কৰিব গৈছো চাকৰি কৰি আছো পইচাও পায় কিন্তু চাকৰি কৰিলে যিখিনি বস্তু এক নম্বৰতে ফ্যামিলিক সময় দিব নোৱাৰি দুই নম্বৰতে ঘুৰা পাৰ মানে কি ধৰক পিকনিক ঘুৰা ফুৰাৰ বহুত প্ৰবলেম আহে তাৰপিছত যিখিনি সময় আমি ঘৰত দিব লাগে সেইখিনি সময় আমি দিব নোৱাৰো এইটো নিজও শান্তিমতে কাম কৰিব নোৱাৰো কাৰণ আমাৰ নিজৰ যিখিনি কাম কৰিম তাৰ ওপৰত এজন বস থাকে বছৰ ওপৰত কাম কৰিব লাগে ইফালে বিজনেছৰ কথা ক'ব লাগিলে বিজনেছত ভিউজ এমাউন্ট এটা ডাঙৰ বিজনেছ এটা কৰিব হলে ভিউজ এমাউন্ট ওপৰত এটা ইনভেষ্টমেন্ট লাগে মানে ডাঙৰ ইনভেষ্টমেন্ট এটা লাগে সেই ইনভেষ্টমেন্টটো প্ৰথমতে আমাৰ মিডল ক্লাস ফ্যামিলি কৰিব নোৱাৰিব ধৰা এটা ভাল বিজনেছ ষ্টাৰ্ট কৰিব লাগিলে মিনিমাম 20 পৰা 30 লাখ টকা লাগে এটা ভাল বিজনেছ কৰিব লগা হলে যেনেকি ধৰক বৰ্তমান আমাৰ গাঁৱতে মাকে বিজনেছ কৰি আছে তেওঁ বহুতখিনি আপডেটেড কৰি লৈছে বিজনেছটো আৰু আমাৰ খেতি কৰিবলৈ হলে বহুত বেছি একো নালাগে আমি যিখিনি নিজৰ মাটি আমি বেলেগক খেতি কৰিব দেও সেই মাটিখিনি যদি আমি নিজে ব্যৱহাৰ কৰি নিজে সেইখিনি খেতি কৰো তাতে আমি উৎপাদন বেছি কৰিব পাৰিম যদি আপোনালোকৰ নিজৰ মাটি আছে ধৰক 20 বিঘা তাতে যদি আপোনালোকে মাকৈ খেতি বা বেলেগ খেতি কৰে ধৰিলো মই আপোনালোকে মাকৈ খেতি কৰিছে মাকৈ খেতিত 20 বিঘাত মিনিমাম এক বছৰত যদি আমি 1.5 লাখ টকা 15 কুইণ্টেলকেও ধৰো এক বিঘাত তেতিয়া হলে আমাৰ 20 বিঘা মাটিত 15 দুগুণে 30 মোটামুটি 3 লাখ টকা এটা ইনকাম হ'ব যদি মাকৈ দাম 1000 কে থাকে 3 লাখ টকা এটা ইনকাম হ'ব আপোনালোকৰ যেহেতু ভাবি আছে যে 3 লাখ টকা ইমান টকা খৰচটো আজিকালি আপুনি চাকৰি কৰিবলৈ গলে হলেও আপুনি চাকৰি খৰচটো আহা যোৱা খৰচ দিব লাগিব বিজনেস কৰিবলৈ হলে আপুনি মানুহ ৰাখিব লাগিব খেতিটো হেনুকাকে আপুনি মানুহ ৰাখি কাম কৰিব লাগিব খৰচটো সবতে হয় খৰচৰ কথা ভাবি লাভ নাই আপোনাক চাকৰিটো যিমানখিনি খৰচ হ'ব খেতিটো সিখিনি খৰচ হ'ব আৰু আপুনি খেতি কৰিলে টাইম বহুত দিব নালাগে নহয় ৰাতিপুৱা 3 ঘণ্টা 5টা বজাত উঠি ফেলে 9টা লৈ কাম কৰিলে ইফালে দিনটো ফ্ৰী আপুনি যি কৰে দিনটো নিজৰ কথা আকৌ ভাটিবেলা 3টাৰ পৰা 5টা লৈ কাম কৰিলে যথেষ্টখিনি এইখিনি টাইম যদি আপুনি খেতিত দিয়ে এইখিনি টাইমে যথেষ্ট আৰু আপুনি এটা ঘুৰা ফুৰাৰো কথা নাই আপোনাৰ যদি খেতিটো প্ৰাকৃতিক পদ্ধতিত হয় সেই কাৰণে আপুনি নিজে যদি খেতিটোৰ লগত অকমান সময় দি আৰু অকমান সময় দি খেতিটো সময়ৰ লগত হয় সেই সময় সাপেক্ষে কাম কৰি ফেলে আপুনি সময়ত কামখিনি শেষ কৰি ফেলে নিজৰ কামখিনি আপুনি নিজে আকৌ বেলেগ কাম কৰিব পাৰে কাৰণ খেতিত এনি টাইম লাগি থাকিব নালাগে খেতিত লাগিবলৈ বহুত টাইমৰ দৰকাৰ নাই মাত্ৰ আপুনি নিজৰ টাইমখিনি খেতিৰ লগত ইউজ কৰিব ধৰক আজি হাত দিলো হাত দিয়াৰ পিছত কোনো কাম নাথাকে এতিয়া আমি পিকনিক যাম ডিসেম্বৰ মাহত পিকনিক যাম এই 15 দিনত আমাৰ সম্পূৰ্ণ কাম শেষ হ'ব শেষ হোৱাৰ পিছত আমি আকৌ 15 দিনৰ কাৰণে এনে থাকিম কোনো কাম নাথাকিব তেতিয়া আমি ঘুৰা ফুৰা কৰিম পিকনিক যাম তাৰপিছত জানুৱাৰী খাম কিবা খাম আহি আছেতো হেনুকাকে খাম সেই কাৰণে খেতিত এইটো কাৰণতে ভাল কম সময়তে ধৰক আপুনি দিনত 6 পৰা 7 ঘণ্টা যদি খেতিত সময় দেই সেইখিনি সময়ে যথেষ্ট আৰু আপোনাৰ খেতিত কোনো টেনচন নাথাকে যেনেকৈ ধৰক চাকৰিত আজি এইটো কাম জমা দিলে বছৰ গালি খাবই লাগিব আৰু এইটো আপোনাৰ নিজৰ বস্তু আপুনি নিজে কি পদ্ধতিত কেনেকৈ কৰে সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেন্ড কৰিব আৰু মই এইখিনিকে কৈ যে খেতি চাকৰি আৰু বিজনেছতকৈ মোৰ কাৰণত সুবিধা এতিয়া আপোনালোকৰ মন্তব্যবিলাক কমেন্ট বক্সত জনাব পাৰে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব